Hello everyone. তো আজি ৰাতিপুৱাই চাদৰ এখন গুঠুম বুলি আনছো ৰব। দেখছি না চাদৰ এখনত তাৰমানে থপ লগাম। তো থপ লগাবাক লাগি মই এনেকৈ বইতা দি লৈছো। সকলোৰে নিজা নিজা পদ্ধতি দিয়ক। কিছুমানে বইতা নেদাকো গুঠে আৰু মই এনেকৈ বইতা দি গুঠো। তো কিছুমানে যি আৰু কয় 10 মিনিটত এখন চাদৰ গুঠু আহক, 5 মিনিটত এখন চাদৰ গুঠু আহক। কোনি পাৰে হে এনকে 5 মিনিটত 10 মিনিটত চাদৰ এখন গুঠা। মই আজি 15 বছৰ কাটিঙত কাম করলো। কিমান চাদৰ গুঠলো 10 মিনিটত একদিনও গুঠা পাৰা নাই। তে কিছুমানে ভিউচৰ কাৰণে 10 মিনিটত এখন চাদৰ গুঠো, 5 মিনিটত এখন চাদৰ গুঠো। হেতু নহয়। আমি চাদৰখন কেনেকৈ গুঠিম বা গুঠা জানো না নাজানো হেতুহে আসলতে লক্ষ্য কৰবা লাগে। তো মই আজি এখন চাদৰ গুঠিম। আপোনালোকে যদি চাদৰ গুঠা নাজানে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বঢ়িয়াকৈ চাদৰ গুঠা পাৰা হ'ব দিয়ক। তো চাদৰ গুঠা কলকি মই এনেহেন সূতা লৈছোঁ। দেখছি না ফুলৰ লগত একেবাৰে মিলা সূতা এনেকৈ লৈছোঁ আৰু এনেকৈ বইতা দি লৈছোঁ। আৰু মই এটা গাৰু দিম ৰ'ব। তাৰমানে চাদৰখন এনেকৈ পিছলি পিছলি আহে না টানি দিলি, সেইকাৰণে এটা গাৰু দি ল'ম। এনেকৈ এটা গাৰু দি লৈছোঁ। গাৰুটো দিলি তাৰমানে এনেকৈ চাদৰখন টানি দিলেও আৰু পিছলি নাহে। তো মই এই বইতাডাল যে দি লৈছোঁ, এই বইতাডালৰ মাজেদি কেনেকৈ সূতাডাল ভৰাই দিম চাবচোন। এইটোৱে হৈছে গুঠনি। এনেকৈ এখনি যদি আপোনালোকে জানিব পাৰে তেনেহ'লে গুঠনিটো একদম সম্পূৰ্ণকৈ জানিব। এই দেখছি না মই সূতাডাল কেনেকৈ দিছোঁ। সূতাডাল এনেকৈ টিপা মাৰি লৈছোঁ। লৈ একডাল সূতা এনেকৈ দিছোঁ, একডাল সূতা এনেকৈ দিছোঁ। দি এই আঙুলিটোৰ মাজেদি ফাঁকটোই দি এনেকৈ সূতাডাল উলিয়াই আনিছোঁ। দেখছি না কি ধুনীয়াকৈ সূতাডাল উলিয়াই আহিল। এতিয়া আপোনালোকক যেখিনি দীঘলা লাগে সেই দীঘলা মতে ইনডাল সূতা টানি ল'ব। এই সূতাৰ কচাটো এনেকৈ টানি ল'ব। লৈ মাত্ৰ এইটো গাঁঠিটো টাইট কৰি দিব। এনেকৈ টাইট কৰি দিব আৰু এটা গাঁঠি দিব। এইটো গাঁঠি জব্দ হ'লে আৰু সূতাখিনি ওলাই নাহে। এতিয়া আপোনালোকে এই সূতাডাল এনেকৈ ওপৰত দেখি দাঙি থ'ব আৰু ইনডাল সূতা ওপৰত দেখি এনেকৈ দাঙি থৈ দিব। থৈ এখিনি সূতা অলপ সৰি কৰি ল'ব। এনেকৈ কচাৰ সূতা এনেকৈ ধুনীয়াকৈ সৰি কৰি ল'ব। লৈ এৰে একডাল সূতা লৈ আহিব। আনি এই যে আঙুলিটো দেখা পাইছে, মোৰ এইটো আঙুলি দেখা পাইছে না, এই আঙুলিটোৰ তো পাছেদি এনেকৈ ঘূৰাই লৈ আহিব। এনেকৈ পাছেদি ঘূৰাই আনি এই আঙুলিটোৰ ফাঁকটো দি এনেকৈ সোমাই দিব। এই দেখছি না এইটো মোৰ আঙুলিটো আছিল। এই আঙুলিটো উলিয়াই অনাৰ লগে লগে এখনি ফাঁক হৈ গ'ল। ফাঁক হৈ যোৱাৰ লগে লগে এনেকৈ সূতাল টানি হয় দি সোমাই উলিয়াই লৈ আহিব। এই ধুনীয়াকৈ গাঁঠিটো হৈ গ'ল। তো মোৰ এটা গুঠনি হ'লে 5 মিনিটত 10 মিনিটত নহয় দিয়কচোন। যিয়ে নহওক আমাক যেখিনি সময় লাগে মুঠতে আমি জানিবাহে লাগে গুঠনিটো দিবা, হয় না। এটা মোৰ গুঠনি হৈ গ'ল ধুনীয়াকৈ। এতিয়া কেঁচি দি আপোনালোকে যেখিনি দীঘলা লাগে সেই অনুযায়ী এনেকৈ কাটি দিব। মই বেছি দীঘলা নিদিওঁ, এইখন মোৰে চাদৰ খাটা কৰি দিওঁ। মই দীঘলা হ'লে তাৰমানে বয়া পাওঁ। এই গুঠনি এটা ধুনীয়া হৈ গ'ল। এনেকৈ মই গোটেই চাদৰখনতে গুঠনি দি যাম। আৰু একবাৰ মই দেখাই দিছোঁ চাবচোন। সূতাডাল এনেকৈ দাঙি লৈছোঁ, ইকচা সূতা এনেকৈ সোমাই দিছোঁ। দি এনেকৈ আঙুলিটোৰ ফাকে দি মই ৰছীডাল লৈ আহিছোঁ। এই দেখছি না এই টানি দিছোঁ। দি তলৰ সূতাডাল এনেকৈ টানি দিছোঁ। হৈ গ'ল গাঁঠিটো। গাঁঠিটো হৈ যোৱাৰ পিছত আপোনালোকক যেখিনি দীঘলা লাগে এই ইকচা সূতা এনেকৈ টানি দিব। দি গাঁঠিটো টাইট কৰি দিব। এনেকৈ টাইট কৰি দিব। দুটা গাঁঠি দিব। দি ইনডাল সূতা ওপৰক লাগি দিলাক। নতুনবিলাকৰ কাৰণেহে মই একদম এনেকৈ শিকাই দিছোঁ দিয়ক। এই দুডাল সূতাত ওপৰক লাগি দিলাক আৰু এনেকৈ সূতা কচা সৰি কৰি ল'লাক। লৈ তাৰে একডাল লৈ আহিলাক। আহি এনেকৈ মোৰ আঙুলিটোৰ দেখা পাইছে না, এই আঙুলিটোৰ পাছেদি আনি এনেকৈ আগেদি আঙুলিটো উলিয়াই আনি আঙুলিটোৰ ফাঁকখিনি দি সূতাডাল টানি লৈ আহিব। এনেকৈ হৈ গ'ল। এই দুটা গুঠনি হৈয়ে গ'ল। কিছুমানে এই 5 মিনিটত 10 মিনিটত গুঠে। আচলতে চাদৰ এখন আপোনালোকে কওকচোন, চাদৰ এখন 5 মিনিটত গুঠা হ'ব না? কেতিয়াও নহয়। সেইটো কথা নহয়। আমি বস্তুটো জানিবাহে লাগে। ভিউচৰ কাৰণে 5 মিনিটত 10 মিনিটত চাদৰ গুঠা হ'ব বুলি ক'লে কি হ'ব হে? তে এনেকৈ মই গোটেইখিনি চাদৰ গুঠনিকেইটা হ'লে একবাৰ আপোনালোকক দেখাম দিয়ক। তো মোৰ গোটেই চাদৰখন গুঠা হ'ল। এই দেখছি না গোটেই চাদৰখন গুঠা হ'ল। মোৰ এই থোপকেইটা ফুলা নাই তাৰমানে। আপোনালোকে যদি গুঠে তেনেহ'লে বৰ্ণালী পাত আৰু বনৌষধি গুঠিব। মই তাৰমানে ফুল তোলা সূতাখিনি দিয়ে গুঠছোঁ। ফুল তোলা সূতাখিনি মোৰ এনেই যায়, সেইকাৰণে সেইখিনি সূতাই দিয়ে গুঠি লৈছোঁ। তো আপোনালোকে গুঠলি বৰ্ণালী পাত বা বনৌষধি গুঠিব। ধুনীয়াকৈ থোপকেইটা দি ফুলি উঠিব।
তো ভিডিঅ'টো কেনেবা লাগক জনাব তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো মই দুটা ভাল দেখাই আছোঁ ৰ'ব এই এটা ভাল দেখছি না ফুলি উঠছি তথাপিতো আৰু এই এটা ভাল এখনিও এনেকৈ জাকৰি দিলে ফুলি উঠব তো ভিডিঅ'টো আজি এখনিতে শেষ কৰিলোঁ দিয়ক বাই বাই